নমস্কাৰ মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই প্ৰিয়ংকা অসমীয়া বোৱাৰী অন্য এটা ভিডিঅ'ৰ সৈতে আজি আপোনালোকৰ মাজলৈ আহিছোঁ। আজি আপোনালোকক দেখাম এটা শিৱ মন্দিৰ। যিহেতু শাওণ মাহ চলি আছে, সকলোৱে শিৱ মন্দিৰ গৈছে, সেইকাৰণে মই আপোনালোকক এটা শিৱ মন্দিৰৰ ভিডিঅ' দেখাব লৈছোঁ। এয়া হৈছে দেৰগাঁৱত অৱস্থিত নিঘেৰিটিঙৰ শিৱদৌল। এয়া শিৱদৌলৰ পৰিৱেশ ভাগ মই আপোনালোকক দেখাবলৈ আগবাঢ়িছোঁ। এয়া দেখিছে বাহিৰৰ পৰিৱেশ কিদৰে ধুনীয়াকৈ গছ গছনি ৰোৱা আছে। ইয়াত আচলতে বেলগছ বেছিকৈ পোৱা যায় আৰু সকলোৱে জানে, যিহেতু নিঘেৰিটিং শিৱদৌলত বান্দৰ বহুত পোৱা যায়। যদি আপোনালোকে যায় তালৈ বান্দৰৰ কাৰণেও কিবা ফল মূল লৈ যাব, তেতিয়া তেওঁলোকে আচলতে বহুত ভাল পায়। এয়া হৈছে শিৱদৌল, দেখিছে। এয়া মই ভিতৰৰ পৰিৱেশ ভাগো দেখাবলৈ চেষ্টা কৰিম যিমান পাৰোঁ। এয়া আমি চাকি আৰু বন্তি লৈ এয়া শিৱদৌলৰ ভিতৰলৈ সোমাইছোঁ। এয়া হৈছে চাকি দিয়া জেগা। চাকি আচলতে বাহিৰতে দিয়া হয় আৰু ভিতৰত আমি সেৱা কৰিবৰ কাৰণে যাব পাৰোঁ। এয়া প্ৰথমতে আমি চাকি দি লওঁ, তাৰপাছত আমি অলপ দেৰি অপেক্ষা কৰিলোঁ আচলতে ভিতৰলৈ যাবলৈ। তাৰপাছত এয়া আমি বাহিৰৰ বাৰাণ্ডাতে বহি আছোঁ আৰু ভিতৰলৈ গৈ ভগৱানৰ আশীষ ল'বগৈ পাৰিম। তাৰপিছত আমি সেৱা কৰিছিলোঁ, সেয়া দৃশ্য আপোনালোকক নেদেখালোঁ। এতিয়া দেখাইছোঁ আকৌ বাহিৰৰ পৰিৱেশ। এনেকৈ দি আমি দেখিবলৈ শিৱ মন্দিৰটো কি ধুনীয়া দেখিছেনে। কিন্তু বান্দৰৰ কাৰণে অলপমান ভয়ো লাগে আমাৰ, কিন্তু তাৰ বান্দৰখিনি ইমান অপকাৰ নকৰে। তেওঁলোকক খাবলৈ কিবাকিবি ফল মূল দিলে বহুত ভাল পায়, আচলতে আশীৰ্বাদ দিয়ে। ভগৱানক সেৱা কৰাৰ উপৰিও তেওঁলোকক যদি কিবা এটা খাবলৈ দিওঁ, আচলতে মনটো বহুত ভাল লাগে। এয়া আকৌ এবাৰ তাৰ পৰিৱেশটো ধুনীয়াকৈ দেখাই দিছোঁ। এয়া দেখিছেনে বান্দৰে কল খাই আছে, কল দিছিলোঁ। এয়া দেখিছেনে বেক চাইডৰ পৰা কি ধুনীয়া। আচলতে গৈ পিনি বহুত ভাল লাগে, মনটো পবিত্ৰ লাগে আৰু মনৰ বাঞ্ছাও পূৰ্ণ হয়। আচলতে আগতে আমি শুনিছিলোঁ যে ইয়ালৈ বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড গ'লে ব্ৰেকআপ হয় বুলি, কিন্তু সেইটো আচলতে ইমানো সত্য নহয়। যিহেতু মোৰ হাজবেণ্ড আচলতে বিয়াৰ আগতেও গৈছোঁ, কিন্তু আমাৰ তেনেকুৱা এতিয়ালৈকে একো হোৱা নাই। বিয়াও হ'লোঁ, সেইকাৰণে কৈছোঁ। এইটো আচলতে আমাৰ ক্ষেত্ৰত মই পোৱা নাই আচলতে, সঁচা নে মিছা। কিন্তু গৈ কিনি বহুত ভাল লাগে। আপোনালোকে বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড হ'লেও যাব পাৰে, একো কথা নাই। কাৰণ আমি তেনে অৱস্থাত গৈছিলোঁ আচলতে। তাৰপিছত এতিয়া আমাৰ বিয়াও হ'ল, তেনেকৈ ব্ৰেকআপটো নহ'লে। সেয়াই আৰু। এয়া আকৌ ফ্ৰণ্টৰ পৰা দেখাই দিছোঁ, দেখিছেনে কি ধুনীয়া। এয়া বেক চাইডৰ পৰা আচলতে গোটেই পৰিৱেশটো বহুত ধুনীয়া। কেমেৰাত মই ইমান দৰে আবদ্ধ কৰিব নোৱাৰিলোঁ, যদিও আপোনালোকে এবাৰ যদি নিজেই যায় তেতিয়া গম পাব। এয়া দেখিছেনে বান্দৰখিনিয়ে খাই আছে ফল মূল। আৰু ইয়াত বেলগছবোৰ আছে, ইমান ধুনীয়াকৈ বেলগছবোৰ আছে। কিছুমান জেগাত সকলো ঠাইতে বেলগছ আচলতে নহয়, ইয়াত কিন্তু বহুতেই বেলগছ আছে। এয়া ছাগলী গৰু ইয়াত আছে আচলতে। এটা কথা ক'বলৈ পাহৰিছিলোঁ, আমি যোৱা দিনাখন আছিলে তাত ফটোশ্বুটো কৰি আছিলে, ব্ৰাইডেল ফটোশ্বুট। আৰু ফটোশ্বুটৰ কাৰণেও ভাল, আচলতে বহুতে কৰেগৈও। সেয়াই আৰু। এয়া দেখিছে চেলফি কেমেৰাত অকণমান দেখাই দিছোঁ, কি ধুনীয়া লাগিছে মন্দিৰটো। তো আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।